নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আমি আপোনালোকক অলপ হ'লেও জনাবলৈ চেষ্টা কৰিম নেদেখা ফাগুনখনত অভিনয় কৰা পৰিধীৰ আচল নাম কি, তেওঁৰ ঘৰ ক'ত, সকলোখিনি আপোনালোকক অলপ হ'লেও জনাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা থাকিল। তো ব'লক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তেওঁৰ আচল নাম হৈছে অংকুস্মিতা গগৈ। তেওঁৰ জন্ম হৈছিল ডিব্ৰুগড়ৰ টিংখং নামৰ এটা অঞ্চলত। অংকুস্মিতাই জন্মগ্ৰহণ কৰিছিল 1995 চনৰ 20 ফেব্ৰুৱাৰী তাৰিখে। বৰ্তমান অংকুস্মিতাৰ বয়স হৈছে 26 বছৰ। অংকুস্মিতাৰ শিক্ষাগত অৰ্হতাৰ কথা ক'বলৈ গ'লে তেওঁৰ শিক্ষাগত অৰ্হতা হৈছে তেওঁ LLB পাছ। তেওঁৰ অভিনয়ৰ কথা ক'বলৈ গ'লে সুন্দৰপুৰৰ গেষ্ট হাউচ নামৰ এখন ধাৰাবাহিকত তেওঁ অভিনয় কৰিছিল। সেয়াই হৈছে তেওঁৰ অভিনয় কৰা কেমেৰাৰ সন্মুখত প্ৰথম অভিজ্ঞতা। অংকুস্মিতাই বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত নেহা নামৰ এটা চৰিত্ৰত অভিনয় কৰিছিল আৰু সেই চৰিত্ৰটোৰ পৰাই তেওঁ বহুত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ ৰিলেশ্যনশ্বিপৰ কথা ক'বলৈ গ'লে তেওঁ বৰ্তমান ৰিলেশ্যনশ্বিপত আছে আৰু তেওঁলোকৰ এংগেজো হৈ গৈছে। তেওঁৰ হ'বলগীয়া স্বামীৰ নাম হৈছে বিমান ৰাজকোঁৱৰ। তো বন্ধু বান্ধৱীসকল, অংকুস্মিতাৰ অভিনয় চাই আপোনালোকে কেনে পায় এবাৰ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো বজাই থ'ব নাপাহৰিব, কিয়নো মই ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকে চাব পাৰিব। তো আজিলৈ বাই বাই, জয় আই অসম।